নমস্কাৰ, মই লীনা আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। কালি আপোনালোকে দেখিছিলে যে ছাগলী মাংস কেনেকৈ লৰাই, আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' বনাই ভাল লাগে। আৰু এতিয়া যিহেতু মানুহে ৰেচিপি নহ'লে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত বহুতো ভিডিঅ' বনাই থাকে, আৰু বহুতো কোচিং চেণ্টাৰো হ'ল যিসকলে নিজৰ ভিডিঅ'সমূহ দি থাকে। তো এইবোৰ আৰু ইমানখিনি থকাৰ পাছত আৰু তেনেকুৱা ভিডিঅ' বনাই মই ভাল নাপাওঁ। সেইটো কাৰণে মই অকণমান যদি নিজেও মোৰ দেখি ভাল লগা বা হাঁহি উঠা কিবা এটা বনাব পাৰোঁ, তেতিয়া মোৰ নিজৰে ভাল লাগে। কিন্তু তথাপিও কালি মই সেইটো টিপছ লৈ আহিছিলোঁ যে ছাগলী মাংস কেনেকৈ লৰাই। আজি মই এটা নতুন টিপছ লৈ আহিছোঁ যে আপোনালোকে ইউটিউবত কেনেকৈ ছাবস্ক্ৰাইবাৰ বঢ়াব পাৰিব আৰু ফেচবুকত কেনেকৈ ছাবস্ক্ৰাইবাৰ নিজৰ বঢ়াব পাৰিব। ঠিক আছে, তেতিয়াহ'লে পোনপ্ৰথমে এটা কাম কৰক, আপোনালোকে মোৰ চেনেলটোলৈ যাওক আৰু মোৰ পেজটোলৈ যাওক, গৈ আপোনালোকে মোৰ পেজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ঠিক আছে, কৰক। কৰিলে? গাইছ, মই একেবাৰে নাজানো, মই একো টিপছ নাজানো কেনেকৈ ছাবস্ক্ৰাইবাৰ বঢ়াব লাগে, কেনেকৈ কি কৰিব লাগে মই নাজানো। মই মুঠতে নিজে ভিডিঅ' বনাই ভাল পাওঁ কাৰণে কেতিয়াবা বনাওঁ। তেওঁলোকে এনেকৈ বনাওক আৰু নিজৰ পেজ আৰু চেনেলত গৈ ছাবস্ক্ৰাইব কৰিব কয়, সেইটোৱেই টিপছ, আৰু মই বেলেগ নাজানো। আশা কৰোঁ আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।